নমস্কাৰ। আদৰ্শ বিদ্যালয় ডকুচিৰ দ্বাৰা আয়োজিত প্ৰাক ৰঙালী বিহু সন্মিলনলৈ মই দীক্ষিতা শৰ্মা আৰু মই অনুৰাধা প্ৰিয়দৰ্শিনী ভূঞাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চতে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা, কৈনুকৈ থাকিলে উৰকে নপৰে ৰঙালী বিহুৰে কথা। ৰঙালী বিহুৰ প্ৰাকখনত আদৰ্শ বিদ্যালয় পৰিয়ালৰ ফালৰ পৰা আপোনালোক আটাইলৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ অনুষ্ঠান। এয়া মঞ্চত আমাৰ বিদ্যালয়ৰ ছাত্ৰী প্লাবিতা চৌধুৰী। আহকচোন উপভোগ কৰোঁ আদৰ্শ বিদ্যালয়ৰ ছাত্ৰবৃন্দৰ দ্বাৰা পৰিৱেশিত দুটি দলীয় নৃত্য। আমাৰ আজিৰ এই অনুষ্ঠানটোত আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰাণ ভৰি অনুষ্ঠান কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিছু মুহূৰ্তৰ পিছতেই হয়তো আমাৰ এই অনুষ্ঠানটো শেষ হ'ব, কিন্তু বিহু বুলি ক'লে আমাৰ গা হাতখন লাগেই থাকে। গোটেই বহাগ মাহটোৱেই আমাৰ কাৰণে প্ৰাণ প্ৰাচুৰ্য পৰাই লৈ আহে। আমি যেন এটা নতুন জীৱন পাওঁ আৰু সেই জীৱনতে আমি সপোন দেখোঁ, জীয়াই থকাৰ সপোন দেখোঁ, প্ৰেমৰ সপোন দেখোঁ, ভাল পোৱাৰ সপোন দেখোঁ। সকলোৰে জীৱন আনন্দ হওক, ৰঙালীয়ে সকলোৰে ৰং কৰি আনক এই কামনা কৰি
এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো আদৰ্শ বিদ্যালয় ডকুচিৰ বৰদৈচিলা বিহুৱা দলক। তেন্তে আহকচোন পলম নকৰি উপভোগ কৰোঁ বৰদৈচিলা বিহুৱা দলৰ নৃত্য। বাঁহৰে আগতে পৰি কামে চৰাই উভতি কটালে পাখি গাতে জুই জ্বলিছে সৰিয়হ ফুটিছে চেনেক পানী ঘাটত দেখি ঔৰে গছতে মই বাহে ললে ককাই পাৰি দিয়া খাওঁ বাঁহৰে টকাটি সাজি দিয়া ককাইটি বিহু মাৰিবলৈ যাওঁ। এয়া আমাৰ নাচনীসকলো খুব ধুনীয়াকৈ ঘৰৰ পৰা সাজি কাচি এপাক বিহু মাৰোঁ বুলি আদৰ্শ বিদ্যালয় ডকুচিৰ বিহুৰ বাকৰি লৈ আহিছে। তেন্তে আহকচোন পলম নকৰি আমি সকলোৱে উপভোগ কৰোঁ বিহুৰ বাকৰিত হৈ থকা পৰৱৰ্তী বিহু। আহিছোঁ কেইটিমান গীত শুনিবলৈ। আহক আমি সকলোৱে গীত এই কণমানি দুগৰাকীৰ উৎসাহ দেখি তেওঁলোককো এপাক নাচিবলৈ নিদি নোৱাৰিলোঁ। আহকচোন উপভোগ কৰোঁ তেওঁলোকৰ নৃত্য।
আজিৰ অনুষ্ঠানৰ একেবাৰে শেষৰ পৰ্যায়ত আহি আমি উপনীত হৈছোঁ। আদৰ্শ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলোৱে শেষত নাচি গাই আজিৰ অনুষ্ঠানৰ সামৰণি মাৰিলোঁ। শেষত পুনৰ সকলোলৈ আদৰ্শ বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনাই আজিৰ অনুষ্ঠানৰ ইমানতে সামৰণি মাৰিলোঁ। আমি বিহুক সকলোৰে মাজলৈ লৈ গৈ একতাৰ দলেৰে অসমীয়া জাতিটোক বান্ধি ৰাখিবলৈ আমি চেষ্টা চলাওঁ আৰু সেইখিনি কৰি আমি মনত আনন্দ পাওঁ। গতিকে সমূহ শিক্ষক শিক্ষয়িত্ৰী যিসকলে ইয়াত নিজৰ কষ্ট ত্যাগ দি এই অনুষ্ঠানটো সফল কৰিছে, আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল পাৰ্টিচিপেণ্ট আছে তেওঁলোককো মই অশেষ মৰম আৰু ভালপোৱা যাচিছোঁ। বেচিকেলি আমাৰ অভিভাৱক অভিভাৱিকা যিকেইগৰাকীয়ে ইয়াত আহি আমাৰ এই অনুষ্ঠানটোত সাফল্যমণ্ডিতত সহায় কৰিলে, সফল কৰাত সহায় কৰিলে, তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন